বিহু কেনেকুৱা চলিছে? একচুৱেলি কি হ'ল মানে আমাৰ অলপ টাইম দেৰি হৈ গ'ল। আমাৰ গাঁৱৰ নামঘৰতে আছিলে আজি নাট মুকলি আমি কৰি আছোঁ এতিয়া মৎস্য অৱতাৰ আজি মানে নাট মুকলি কৰিছিলে। চ' তাত আৰু খোৱা বোৱা কৰোঁতে অলপ টাইম লাগি গ'ল আৰু। চ' এতিয়া আমি ভাত পানী খাই ঘৰতে আহি আছোঁ। ভোক লাগিছে নেকি? নাই হা মানে ভোক লাগিছে নেকি? অলপ দেখা মুখখন হাই মাতি আছো আমাৰ তাত। আমাৰ তাত বিহু কি চাবি আৰু আমাৰ তাত বিহুৱে ভাল নহয়। দোকান ফাইনেলি এই মানুহজনক পাই গলো বৰ্তমান। বিহু কেনেকুৱা চলিছে? বিহু কেনেকুৱা চলিছে? নহয় আপুনি যে মোক নামাতিলে একদম অসন্তোষ পালো কিন্তু ল'ৰা কথাটো বেলেগ। কালি कौन है ये लोग? कहां से आते हैं? ভাবি আছিলো ভিডিঅ'বোৰ লাইক কৰি দিব ভাইটি হয়। আপোনালোকে ভাল পালে মানে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। ৰাতি 2টা বজাত বাইকত উৎপাত। এইফালে এইটো গেটমেন ৰাতি 2টা বজাত বাইকত উৎপাত।